এলবাৰ্ট আইনষ্টাইনে কৈছিল ধৰ্মবিহীন বিজ্ঞান পংগু আৰু বিজ্ঞান অবিহনে ধৰ্ম অন্ধ। পৃথিৱীত বহুতো ধৰ্ম আছে আৰু প্ৰত্যেক ধৰ্মৰে কিছুমান নিজা নিজা ধৰ্মগ্ৰন্থ আছে। এই ধৰ্মগ্ৰন্থসমূহত বৰ্তমান সময়ৰ বিভিন্ন সাইন্টিফিক থিয়ৰিৰ কনচেপ্ট দেখা যায়। আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ, মই বেদান্ত। সায়েন্স ইন ৰিলিজিয়ন পাৰ্ট 1। भागवत गीतार 8 चैप्टर 17 श्लोक सहस्त्र युग पर्यंतम हरिउद्ध ब्रहाने विदुह रात्रि युग सहरत श्रांता त्रेह रात्र विदो जनाः। এই শ্লোকটোৱে আইনষ্টাইনৰ টাইম ডাইলেশ্যনৰ কথা কয়, অৰ্থাৎ ব্ৰহ্মাৰ দিন আৰু ৰাতিক যুগৰ লগত তুলনা কৰা হৈছে। টাইম ডাইলেশ্যন আইনষ্টাইনৰ এনেকুৱা এটা থিয়ৰি যাক ইণ্টাৰষ্টেলাৰ নামৰ এখন জনপ্ৰিয় চিনেমাত দেখুওৱা হৈছে। চিনেমাখনত কুপাৰ নামৰ এজন চাইণ্টিষ্টে জীৱৰ বাবে উপযোগী বেলেগ গ্ৰহৰ সন্ধান কৰি আছিল। এই সন্ধানৰ বাবে তেওঁ মিলাৰ্ছ নামৰ এটা গ্ৰহত উপস্থিত হৈছিল। সেই গ্ৰহটোৰ 1 ঘণ্টা পৃথিৱীৰ প্ৰায় 7 বছৰৰ সমান আছিল। সেই মিলাৰ্ছ নামৰ গ্ৰহটোত তেওঁলোক কেইঘণ্টামানহে আছিল। সেই সময়খিনিতে পৃথিৱীত 23 বছৰ অতিক্ৰম হৈছিল। ইয়াকে কোৱা হয় টাইম ডাইলেশ্যন, যাক আইনষ্টাইনে থিয়ৰি অফ ৰিলেটিভিটিত আগবঢ়াইছিল। 400 BCত ৰচনা কৰা পৃথিৱীৰ আটাইতকৈ দীঘলীয়া মহাকাব্য 1 লাখতকৈ অধিক শ্লোক, 2 লাখতকৈ অধিক পদ্যশাৰী আৰু 18 লাখ শব্দৰে সন্নিবিষ্ট পঞ্চম বেদ বুলি খ্যাত মহাভাৰতৰ এটা ঘটনা, য'ত আইনষ্টাইনৰ টাইম ডাইলেশ্যনৰ কনচেপ্টটো দেখা যায়। দ্বাৰকাপুৰীৰ প্ৰাচীন নাম কুকস্থলীৰ এজন ৰজা, যাৰ নাম আছিল কাকুতমি। তেওঁৰ এজনী কন্যা সন্তান আছিল, যাৰ নাম আছিল ৰেৱতী। ৰেৱতী আছিল অতিকৈ সুন্দৰ, প্ৰভাৱশালী আৰু বুদ্ধিমান। যেতিয়া ৰেৱতীৰ বিয়াৰ বয়স হৈছিল, তেতিয়া কাকুতমি ৰজাৰ চিন্তা হৈছিল যে ৰেৱতীৰ বাবে এজন যোগ্য স্বামী বিচাৰি পোৱাটো অসম্ভৱ। সেয়েহে ৰজা কাকুতমিয়ে কন্যা ৰেৱতীক লৈ বিষ্ণুক লগ কৰিবৰ বাবে ব্ৰহ্মলোকলৈ যাত্ৰা কৰিছিল। ব্ৰহ্মলোকত উপস্থিত হৈ তেওঁলোকে দেখিলে যে ব্ৰহ্মাই সংগীতৰ আনন্দ লৈ আছিল। সেয়েহে সংগীত সমাপ্ত হোৱালৈ তেওঁলোক ৰ'ব লগা হৈছিল। যেতিয়া সংগীত সমাপ্ত হ'ল, তেতিয়া ব্ৰহ্মাক তেওঁলোকে লগ কৰি ৰেৱতীৰ বাবে এজন যোগ্য স্বামী বিচাৰি দিবলৈ আহ্বান জনালে। তেতিয়া ব্ৰহ্মাই হাঁহি হাঁহি ক'লে যে তেওঁলোকে এই সংগীত কাৰ্য শেষ হোৱালৈ যিমান সময় ৰ'ল, সিমান সময় পৃথিৱীত বহু বছৰ পাৰ হৈ গ'ল। তেওঁলোকৰ লগৰ সকলো মানুহৰে মৃত্যু হ'ল আৰু নতুন প্ৰজন্মৰ সৃষ্টি হ'ল। আৰু ব্ৰহ্মাই ক'লে যে তেওঁলোক যিমান সময় ব্ৰহ্মলোকত পাৰ কৰিলে, সিমান সময়ত পৃথিৱীত 27 চতুৰ্যুগ অৰ্থাৎ ইমান বছৰ সম্পূৰ্ণ হ'ল। লগতে ব্ৰহ্মাই ক'লে যে পৃথিৱীলৈ গৈ শ্ৰীকৃষ্ণৰ ককায়েক বলৰামৰ লগত ৰেৱতীৰ বিবাহ সম্পন্ন কৰাগৈ। ৰজা কাকুতমি আৰু ৰেৱতী ব্ৰহ্মলোকৰ পৰা যেতিয়া পৃথিৱীত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে দেখিলে যে পৃথিৱীত সকলো সলনি হৈছে। ৰজাই বলৰামক লগ কৰি সকলো কথা বিৱৰি ক'লে আৰু বিবাহ সম্পন্ন কৰে। ইয়াকে কোৱা হয় টাইম ডাইলেশ্যন। সময় এটা এবছলিউট কোৱান্টিটি নহয়, এটা ৰিলেটিভ কোৱান্টিটিহে। সময়ৰ গতি ফ্ৰেম অফ ৰেফাৰেন্সৰ ওপৰত নিৰ্ভৰ কৰে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ পাম।